Hi everyone, আজি আকৌ এবাৰ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ বহুত স্বাগতম জনাইছো। ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক কৈছিলো যে মোৰ ঘৰতে হোৱা মেথি শাক আৰু তিল গছৰ কুমলীয়া আকেইটাৰে মই মোৰ লৰাৰ কাৰণে এটা ৰেচিপি বনাম আৰু ৰেচিপিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজি সেই ভিডিঅ'টোকে মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো। তেনেহলে আহকচোন আৰম্ভ কৰো। ইয়াৰ বাবে মই প্ৰথমতে লৈ লৈছো মেথি শাক, তিল গছৰ কেইটামান কুমলীয়া পাত, মিঠা আলু, 3 ফুটামান নহৰু আৰু লগতে লৈ লৈছো ৰঙা মৰিচা শাক। মৰিচা শাক আৰু মিঠা আলুটো ঘৰৰ নহয়, এটো বজাৰৰ পৰা কিনা হয়। এতিয়া মই মগুৰ আৰু মচুৰ দাইল অকনমান একেলগতে লৈ ধুই ৰেডি কৰি লৈছো আৰু লগতে চাউল কেইটামান ধুইও ৰেডি কৰি লৈছো। এতিয়া কুকাৰ গৰম হোৱাৰ পিছত প্ৰথমতে দিছো 1 চামুচ ঘিউ। ঘিউখিনি অকনমান গৰম হোৱাৰ পিছত কেইটামান জিৰা দি দিছো আৰু ভালদৰে মিক্স কৰি লৈছো। এতিয়া নহৰু কেইটা ইয়াতে দি দিছো আৰু একেলগতে ভালদৰে মিক্স কৰি লৈছো। এতিয়া তিলৰ পাত, মেথি শাক, ৰঙা মৰিচা শাক আৰু মিঠা আলু একেলগতে দি ভালদৰে অলপ সময়ৰ বাবে সিজাই লৈছো। শাকখিনি মই বেছিকৈ সিজিবলৈ দিয়া নাই, জাস্ট অকনমান মিক্স কৰি লৈছো কাৰণ বেছিকৈ সিজালে ইয়াৰ নিউট্ৰিচনটো আগতকৈ কমি যাব। কাৰণ ইয়াত শৰীৰৰ বাবে প্ৰয়োজনীয় বহুতো পুষ্টিকৰ উপাদান আছে। এতিয়া দি দিছো অকনমান হালধি যাতে কালাৰটো অকনমান ধুনীয়া হয় আৰু ভালদৰে অলপ মিক্স কৰি লৈছো। আৰু ইয়াৰ পিছতেই চাউল, দাইল আৰু সোৱাদ অনুসৰি অকনমান নিমখ দি গোটেইখিনি ভালদৰে মিক্স কৰি অলপ সময়ৰ বাবে সিজাই লৈছো। আৰু লগতে দি দিছো কেইটামান কিচমিচ কাৰণ কিচমিচে শিশুসকলৰ স্মৃতি শক্তি বৃদ্ধি কৰাত সহায় কৰাৰ উপৰিও শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। এতিয়া এই ৰেচিপিটো এটা খিচিৰি হিচাপত হ'ব, সেইটো কাৰণে এটা হিচাপত পানী দি অলপ সময় উতলিবলৈ দিম আৰু উতল অহাৰ পিছত ভালদৰে কুকাৰৰ ঢাকনিখন মাৰি 6-7টা চিটি অহালৈকে সিজিবলৈ দিম। কুকাৰৰ ঢাকনিখন মৰাৰ আগতে মই একেবাৰে শেষত এটা ইলাইচি, 2টা লং আৰু এটুকুৰা ডালচিনি খুন্দি লৈ মিক্স কৰি দিছিলো। এতিয়া আমাৰ খিচিৰি ৰেডি হৈ গৈছে আৰু মই অভিক খুৱাবৰ কাৰণে এনেদৰে তাৰ থালখনত ধুনীয়াকৈ ৰেডি কৰি লৈছো আৰু লগতে লং, ইলাইচি, ডালচিনিৰ কাৰণে স্মেলটো বহুত ধুনীয়া আহিছে। আৰু লগতে দি দিছো এটা ডিম। এতিয়া অভিয়ে খোৱাৰহে কথা আৰু। এতিয়া মই অভিক ধুনীয়াকৈ বহুৱাই লৈছো খুৱাবলৈ আৰু হিও ধুনীয়াকৈ খাই আছে। এতিয়া যিহেতু তাৰ 4 বছৰ বয়স কমপ্লিট হ'বলৈ হ'ল, 3 বছৰ বয়সৰ পৰা হি আমি যেনেদৰে বনাই খাওঁ তেনেদৰেই খায়, কিন্তু তথাপিও তাক মই মাজে এনেদৰে বনাই খুৱাবলৈ চেষ্টা কৰোঁ। এতিয়া চাওকচোন হি ধুনীয়াকৈ খাই গোটেইখিনি শেষ কৰিলে আৰু এনেদৰে খালে মোৰো ভাল লাগে। তেনেহলে ভিউৱাৰ্ছ, আজিৰ এই ভিডিঅ'টো চাই কেনে পালে মোক জনাবলৈ নাপাহৰিব আৰু যদিহে ভাল লাগিলে তেনেহলে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই।